নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক বলক আমি আজিৰ ভিডিঅ'টি চাই লওঁ চাওক বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো যদি আপুনি I.T.I পাছ হয় তেনেহলে আপুনি ONC বা অয়েল বা NIL বা তেনেকুৱা ইন্ডাস্ট্ৰি বিলাকত তেনেকুৱা কোম্পানী বিলাকত আপুনি এপ্ৰেন্টিছশিপ কৰিব লাগিব আৰু সেই এপ্ৰেন্টিছশিপ পাবলৈ হলে প্ৰথমে আপুনি apprenticeshipindia.govt.in ত আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তেতিয়াহে আপুনি এপ্ৰেন্টিছশিপ কৰিব পাৰিব আৰু সেই আপোনাৰ এপ্ৰেন্টিছশিপ কৰাৰ বহুকেইটা বেনিফিট আছে আপুনি যদি কোনো এটা অৰ্গানাইজেচনৰ পৰা এপ্ৰেন্টিছশিপ কৰে তেনেহলে আপুনি সেই অৰ্গানাইজেচনে আপোনাক মাৰ্কশিট আৰু সাৰ্টিফিকেট দিয়ে এবছৰ আৰু সেই এবছৰৰ মাৰ্কশিট সাৰ্টিফিকেটখনে আপোনাক বহুতো আগবঢ়াই লৈ যায় পাছৰ পৰ্যায়ৰ পৰীক্ষাবিলাকত তেনেহলে বলক বন্ধু বান্ধৱীসকল আপুনি কেনেদৰে 2022ত কেনেদৰে আপুনি 2022ত আপুনি apprenticeshipindia.govt.in ত ৰেজিষ্টাৰ কৰিব আমি চাই লওঁ বলক চাওক বন্ধু বান্ধৱীসকল প্ৰথমে আপুনি apprenticeshipindia.govt.in ত লগইন ৰেজিষ্টাৰ কৰিবলৈ হলে আপুনি গুগল ক্ৰমলৈ আহি মেলি চাওক apprenticeshipindia.govt.in সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আপোনালৈ এনেকুৱা এটা ইন্টাৰফেস আহিব আৰু এনেকুৱা এটা ইন্টাৰফেস অহাৰ লগে লগে চাওক আপুনি এই ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব আৰু আপুনি ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে চাওক আপুনি ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে চাওক আপোনালৈ এনেদৰে আহিব আপুনি ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ কেণ্ডিডেট এষ্টাব্লিশমেন্ট থাৰ্ড পাৰ্টি এগ্ৰিগেটৰ বেসিক ট্ৰেইনিং প্ৰভাইডাৰ আপোনাৰ ইয়াত চাৰিটা এনেদৰে অপচন দেখা যাব আৰু আপুনি কেণ্ডিডেটত ক্লিক কৰি দিব আপুনি কেণ্ডিডেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰলৈ এনেকুৱা এটা ইন্টাৰফেস আহিব চাওক আপুনি প্ৰথমে আপুনি এই পাৰ্সোনেল ডিটেইলছ চাওক আপুনি I.T.I ষ্টুডেন্টত ক্লিক কৰি দিব আৰু আপুনি I.T.I ষ্টুডেন্টত ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ ইয়াত ৰোল নাম্বাৰ দিবলৈ ক'ব আৰু আপুনি আপোনাৰ I.T.I ৰোল নাম্বাৰটো দি দিব তাৰ পাছত আপুনি ইয়াত আপোনাৰ নামটো দিব তাৰ পৰা আপোনাৰ ফাদাৰ নেম মাদাৰ নেম বা স্পৌছ নেম দিব আৰু ইয়াত আপোনাৰ ৰিলেশনশিপটো দিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো দিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো দিব আৰু ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপুনি ইয়াত জেন্ডাৰ দিব লাগিব আৰু জেন্ডাৰ দিয়াৰ পিছত চাওক আপুনি ইয়াত মোবাইল নম্বৰ দিব আৰু ইয়াত আপুনি আপোনাৰ অল্টাৰনেট মোবাইল নম্বৰটো দিব পাৰে তাৰ পৰা আপুনি চাওক এটা ভ্যালিড ইমেইল আইডি দিব আৰু চাওক আকৌ ইয়াত কনফাৰ্ম ইমেইল আইডিটো আপুনি ইয়াত কনফাৰ্ম কৰি দিব আৰু চাওক আপুনি এটা পাসওয়াৰ্ড দিব আৰু ইয়াত আপুনি কনফাৰ্ম পাসওয়াৰ্ড কৰি দিব আৰু সকলোতকৈ শেষত আপুনি ইয়াত ক্লিক কৰি দিব I have read understand and agree to abide by the user terms privacy policy and disclaimer and understand that by checking this box I am entering into a legally binding contract তাৰ পৰা আপুনি ইয়াত সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপুনি আপোনাৰ লগইন আইডি আৰু পাসওয়াৰ্ড পাই যাব লগইন আইডি আৰু পাসওয়াৰ্ড সাধাৰণতে আপুনি যেটো পাসওয়াৰ্ড দিছিলে আৰু লগইন আইডিটো আপোনাৰ ইমেইলটো হয় লগইন কৰি ল'ব তাৰ পৰা আপুনি এনেদৰে চাওক ইমেইল আৰু পাসওয়াৰ্ড দি মেলি আপুনি ইয়াত লগইন কৰি ল'ব আৰু চাওক আপুনি লগইন কৰাৰ পিছত আপোনালৈ এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি ইয়াত ড্যাশবৰ্ডখন চাব পাৰিব আপোনাৰ ইয়াত ফটো আহিব আপোনাৰ ইয়াত নাম আহিব আৰু চাওক আৰু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা আপুনি পাই যাব আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে এনেদৰে আপুনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ হ'ব আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে আপোনাক ভৱিষ্যতে কামত আহিব আৰু এই আপুনি অয়েল হওক ONGC হওক বা তেনে ধৰণৰ যিকোনো কোম্পানীত আপুনি এপ্লাই কৰিবলৈ হলে প্ৰথমে আপোনাক এই apprenticeship registration নাম্বাৰটো বিচাৰে আৰু সেই apprenticeship registration নাম্বাৰটো থাকিলেহে আপুনি যিকোনো এটা apprenticeship আপুনি এপ্লাই কৰিব পাৰিব আপুনি I.T.I যিটো ট্ৰেডতে নকৰক কিয় যদি আপুনি I.T.I কৰা হয় চাওক যদি আপুনি I.T.I পাস ষ্টুডেন্ট হয় তেনেহলে আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিবই লাগিব আপুনি এপ্ৰেন্টিছ পাবৰ বাবে আৰু আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পাছত চাওক আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পাছত আপোনাৰ প্ৰফাইলটো বনাব লাগিব প্ৰফাইলটোত আপুনি আপোনাৰ ডেট অফ বাৰ্থ আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাবই তাৰ পৰা আপুনি চাওক কেণ্ডিডেট সিগনেচাৰ ডকুমেন্ট প্ৰুফ সাপোৰ্টিং ডকুমেন্ট এইখিনি আপুনি আৰু আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড ডিটেইলছ আপোনাৰ দেউতাৰ নাম আপোনাৰ ফোন নাম্বাৰ গোটেইখিনি আপুনি আপোনাৰ এড্ৰেছ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ সকলোবিলাক আপুনি ইয়াত এড কৰি দিব তেতিয়া আপোনাৰ চাওক ইয়াত প্ৰফাইল কমপ্লিটন চাওক ইয়াত আপোনাৰ প্ৰফাইল কমপ্লিটনটো যেনে হলো মিনিমাম
মিনিমাম চাওক এই প্ৰফাইল কমপ্লিটনটো মিনিমাম আপোনাৰ 60 বা 70% থাকিব লাগে আৰু আপুনি আধাৰ ভেৰিফিকেশ্যনটো কৰি ল'ব তেতিয়া আপোনাৰ এই প্ৰফাইল কমপ্লিটনটো বহু বাঢ়ি যায় তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি এইটোৱে আছিল যদি আপুনি যিকোনো ট্ৰেডত I.T.I পাছ কৰি আছে তেনেহ'লে আপুনি এই এনেধৰণে আপুনি এপ্ৰেণ্টিছশ্বিপ পৰ্টেলত আপুনি আপোনাক নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে যাতে আপুনি অতি সোনকালে এটা এপ্ৰেণ্টিছ পাব পাৰে তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু লগতে ভিডিঅ'টি লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয় আই অসম